আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এষাৰ কথা কৈছে যে আৰু কেইদিনমানৰ পিছত মানুহে এ ফৰ এপল বুলি নহয় এ ফৰ আছাম বুলিহে ক'ব। কথাষাৰ ইমান ভাল লাগিছে বুজাই ক'ব নোৱাৰোঁ, কাৰণ আজিৰ পৰা 10 বছৰ 12 বছৰ আগৰ কথা। 2009-2010 চনমানৰ কথা। মই তেতিয়া অন্ধ্ৰপ্ৰদেশত কাম কৰিবলৈ গৈছিলোঁ। মোৰ সম্ভৱ সেইখিনি ঠাই বৰ্তমান তেলেংগানা হ'ল চাগে। আপোনালোকে বিশ্বাস কৰক, সেই সময়ত যেতিয়া আমি অসমৰ পৰা আহিছোঁ বুলি কওঁ, অসম বুলি কওঁ, মানুহে চিনি নাপায়। গুৱাহাটী বুলি যেতিয়া কওঁ, মানুহে চিনি নাপায়। ওলোটাকৈ সোধে যে অসম ক'ত আছে, গুৱাহাটী ক'ত আছে। আৰু যিসকলে অসমৰ নামটো শুনিছে বা গুৱাহাটীৰ নামটো শুনিছে, জানে, তেওঁলোকেও একমাত্ৰ আমি জংঘলৰ মানুহ বুলি ভাবে। গোটেই নৰ্থ ইষ্টখনক জংঘল বুলি কয়। অসমৰ কোনো উন্নয়ন নাই, মানুহবোৰ অশিক্ষিত, তেনেকুৱা বুলি ভাবে। অকল অসমতে যিসকলে ঘূৰি ফুৰে তেওঁলোকে এই কথাটো নাজানে, কিন্তু অসমৰ বাহিৰত যিসকলে ঘূৰি ফুৰে, কাম কৰিবলৈ যায়, তেওঁলোকে এই কথাটো উপলব্ধি কৰে, তেওঁলোকে জানে, গম পায় মই যিখিনি কথা কৈছোঁ। এতিয়া কেনেকুৱা নাজানো, এতিয়া বহুতে অসমখনৰ নাম শুনিছে, কাৰণ বহুত কাম হৈ আছে অসমত। সেইকাৰণে কৈছোঁ যে আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো কথা কৈছে যে আৰু কেইদিনমানৰ পিছত মানুহে এ ফৰ এপল নহয় এ ফৰ আছাম বুলি লিখিব, কথাষাৰ একেবাৰে মনটো চুই গৈছে। কাৰণ মই সেইখিনি অভিজ্ঞতা মই পাই আহিছোঁ, বাহিৰত যিহেতু গৈ আহিছোঁ, বাহিৰত কাম কৰি আহিছোঁ, সেইখিনি অভিজ্ঞতা মোৰ আছে। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত ভিডিঅ'টো পৰি যায়, আৰু তেখেতে যাতে আৰু ইমান সজোৰে কাম কৰে যাতে মানুহে এ ফৰ আছাম বুলি লিখিবলৈ বাধ্য হয়। ভিডিঅ'টো কোনো ৰাজনৈতিক ভিডিঅ' বুলি নাভাবিব, কাৰণ এই ভিডিঅ'টো কোনো ৰাজনৈতিক বিষয়বস্তুৰ লগত জড়িত নাই। এইটো মোৰ মনৰহে কথা এটা, কাৰণ বাতৰিটো যেতিয়া মই পাইছোঁ তেতিয়া বহু কথা কিছুমান মোৰ মনত পৰি গ'ল, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। যদি ভাল লাগিলে এটা লাইক কৰিব আৰু এটা সুন্দৰকৈ এটা কমেণ্ট কৰি যাব। ধন্যবাদ।